জিলা বনিয়া সন্মিলনীৰ তৰফৰ পৰা আমি প্ৰতি বছৰে এনেকৈ যিসকল শিক্ষাৰ্থী তেওঁলোকে প্ৰথম ডিভিজন পায়, লেটাৰ মাৰ্কসহ তেওঁলোকে পায়, যিসকলে পায় সেইসকলক আমি দৰং ওদালগুৰি জিলা সমিতিয়ে সম্বৰ্ধনা জনাই আহিছোঁ, অভিনন্দন জনাই আহিছোঁ। আৰু তেওঁলোকক অভিনন্দন জনোৱাৰ এটাই উদ্দেশ্য, তেওঁলোকে যাতে আজিৰ যি পৰিৱেশ, ড্ৰাগছ, মদ, ভাং এইবিলাক খোৱা লোৱা কৰি ল'ৰা ছোৱালীবিলাক আজি এটা বিভ্ৰান্তিৰ পথত আগুৱাই গৈছে। ঠিক তেনেকুৱা পথৰ পৰা আমি সেইসকল ছাত্ৰ ছাত্ৰীক আমি যাতে এটা ভাল পথ দেখুৱাই ভৱিষ্যতে তেওঁলোকক আমি একোজন সুনাগৰিক কৰি গঢ়িব পাৰোঁ, তাক আমি লক্ষ্য ৰাখিছোঁ। আৰু এই সন্মিলনীৰ জৰিয়তে আন দিশত খেল ধেমালিয়েই হওক বা নাট ভাওনা বিভিন্ন দিশত তেওঁলোকক আগবঢ়াই নিয়াৰ এটা আমাৰ সংকল্প আছে এই দৰং ওদালগুৰি জিলা বনিয়া সন্মিলনী। আৰু এই সন্মিলনীখনে জন্মগ্ৰহণ কৰিছিল ভাৰত স্বাধীন নোহোৱাৰ আগতে 1944 চনৰ 13 এপ্ৰিল। আৰু এই সন্মিলনীখনে সেই তেতিয়াৰ পৰা আমি লাহে লাহে গোটেই জাতিটোৰ বিভিন্ন দিশত আমি কাম কৰি আহিছোঁ। আৰু আমাৰ আৰু এটা বস্তু আছে, এই সন্মিলনীখনৰ এটা ন্যাস সমিতি আছে। এই ন্যাস সমিতিৰ তৰফৰ পৰা আমি এনেকুৱা এটা কাম কৰিছোঁ, যিসকলে দুখীয়া চিকিৎসা কৰিব নোৱাৰা টকাৰ অভাৱত সেইসকলক আমি সন্মিলনীৰ ন্যাসৰ পৰা আমি তেওঁলোকক আৰ্থিক সাহাৰ্য দি আহিছোঁ। আৰু যিসকলে উচ্চ শিক্ষা ল'বৰ কাৰণে ঘৰুৱা অৱস্থা একেবাৰেই বেয়া, সেইসকলক আমি ন্যাস সমিতিৰ পৰা আমি তেওঁলোকক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে আমি ন্যাস সমিতিৰ পৰা সহায় কৰি আহিছোঁ। আৰু আজি আপোনালোকে দেখিছে যে আমি এগৰাকী চাউথ এছিয়ান মাৰদানী খেলত অংশগ্ৰহণকাৰী ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে, সেইগৰাকী ছাত্ৰীকো আমি আজি ইয়াত সম্বৰ্ধনা জনাইছোঁ। গতিকে এনেকুৱা আমাৰ সন্মিলনীৰ এটা উদ্দেশ্য, আৰু এই উদ্দেশ্যটো আমি ভৱিষ্যতেও আমাৰ যুৱ সমাজৰ জৰিয়তে আমি আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিম। আমি এইখিনিকে আমি পৰৱৰ্তী সময়ত আমি আশা ৰাখিছোঁ পথলৈ আগবাঢ়ি যাব পাৰে, তেওঁ বক্তব্যত দাঙি ধৰিছে। গতিকে আমি অভিভাৱকসকলক এটাই কথা অনুৰোধ জনাম যে ছাত্ৰ ছাত্ৰীসকলক মুকলিমূৰীয়াকৈ কোনো কোনো কথাতে কোনো বিষয়তে এৰি দিব নালাগে। তেওঁলোকৰ ল'ৰা ছোৱালীসকলক অনুশাসন ভংগ কৰিব দিব নালাগে। তেতিয়াহ'লে নিশ্চয় সেই অভিভাৱকসকলৰ অনুশাসন মানি যেতিয়া চলিব ছাত্ৰ ছাত্ৰীসকলে, তেতিয়া তেওঁলোকে ভৱিষ্যতে এজন আমাৰ এই অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ এজন সুনাগৰিক হ'ব। আৰু এই ক্ষেত্ৰত মই এটা কথা কৈছোঁ যে আজিৰ যিটো সমন্বয়, এই সমন্বয়টো আজি আমাৰ গোটেই দৰং ওদালগুৰি জিলা সমিতিৰ জিলাৰ আমাৰ বিভিন্ন অভিভাৱকসকল আহিছে, ছাত্ৰ ছাত্ৰীসকল আহিছে। আজি আমাৰ যিটো এটা মৰম চেনেহ, আজি আন্তৰিকতাৰে আমি লগ পাইছোঁ, ভাল লাগিছে। আৰু আজিৰ এই সভাখনে নিশ্চয় অভিভাৱকসকলক ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব বুলি মই আশা ৰাখিছোঁ। যে আমি প্ৰতি বছৰে দৰং আৰু ওদালগুৰি জিলা বনিয়া সন্মিলনীয়ে আমাৰ 24টা শাখা আছে। এই দৰং জিলা আৰু ওদালগুৰিত 24টা শাখাৰ যি কেইজন কীৰ্তিমান ছাত্ৰ ছাত্ৰী প্ৰতি বছৰে আমাৰ ওলাই আছে, আমি হাইস্কুল শেষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক, BA আৰু MA এই 4টা শিক্ষাৰ্থীসকলক আমি প্ৰতি বছৰে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ। আৰু এই সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আমি 60% যিসকল ছাত্ৰ ছাত্ৰী পাইছে সেইসকলকহে ধৰিছোঁ। গতিকে আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল এইটোৱে, যাতে আমাৰ বনিয়া সম্প্ৰদায়ৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে আৰু ছাত্ৰ ছাত্ৰীয়ে যাতে ভৱিষ্যত আমাৰ জাতিটোক শিক্ষাৰ ক্ষেত্ৰতে হওক, শাৰীৰিক বৌদ্ধিক ক্ষেত্ৰতেই যাতে সম্পূৰ্ণভাৱে আগুৱাই নিব পাৰে, তাৰে আমি প্ৰচেষ্টা অব্যাহত ৰাখি আছোঁ আৰু অনাগত দিনতো ৰাখি যাওঁ। এইবেলি আমাৰ যথেষ্ট কীৰ্তিমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে। যোৱাবালি আমি মহালিয়াপাৰাত 39গৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছিলোঁ, আৰু এইবেলি 2025 আৰু 26 বৰ্ষত আমি 45গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাবলৈ সক্ষম হৈছোঁ। তাৰে ভিতৰত এজনী ছাত্ৰী আছে আমাৰ নীট পৰীক্ষাত অৱতীৰ্ণ হৈ তেখেতে বৰ্তমান এজন চিকিৎসা বিভাগত অধ্যয়নৰত অৱস্থাত আছে। তাৰোপৰি 3rd এছিয়ান গেমছৰ মাৰাদানী প্ৰতিযোগিতাত চেম্পিয়নশ্বিপ অৰ্জন কৰিছে, এজনী ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে আমাৰ হৰিপ্ৰিয়া বনিয়া। আৰু নীটত পাছ কৰা ছোৱালীজনীৰ নাম হ'ল কুমকুম বনিয়া। গতিকে এওঁলোককো আমি এই অনুষ্ঠানৰ জৰিয়তে তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। গতিকে আমি ভাবিছোঁ অনাগত দিনত এই ছাত্ৰ ছাত্ৰীসকলে আৰু সুদূৰ প্ৰসাসী যাতে আমাৰ বনিয়া জাতিক লৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে আমি এই ব্যৱস্থা অব্যাহত ৰাখিছোঁ। আৰু
অনাগত দিনত যাতে আমি আমাৰ জাতিটোক মানে সকলোৰে আগত যাতে আমি আমাৰ নিজৰ পৰিচয়টো শিক্ষাৰ ক্ষেত্ৰত যাতে আমি দেখুৱাব পাৰোঁ তাৰে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ প্ৰথম আমাৰ সভা উদ্বোধক হিচাপে হৰিচৰণ বনিয়া আছিল আৰু এই হৰিচৰণ বনিয়াৰ পিছতে আমি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰিছিলোঁ আমাৰ অংকুৰ বনিয়া। তেখেত নগাঁৱৰ ডক্টৰ বিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা, বুৰঞ্জী বিভাগৰ প্ৰবক্তা, আৰু বিশিষ্ট অতিথি আসন অলংকৃত কৰিবৰ কাৰণে প্ৰিয়ংকা বনিয়াক আমন্ত্ৰণ কৰিছোঁ, ৰাজহ বিষয়া কলাগাঁও, আৰু মনোজ বনিয়া তেখেত আমাৰ কলাগাঁৱৰ খণ্ড উন্নয়ন বিষয়া, তেখেতকো আমি আমন্ত্ৰণ কৰিছোঁ। কিন্তু তেখেতসকলে চৰকাৰী কাম কাজত যিহেতু তেওঁ কমলাত যাবলগীয়া হ'ল, তেখেত বৰ্তমান অনুপস্থিত থাকিল। কিন্তু তেখেতে আমাক যথেষ্ট সহায় হাত উজান দিছে, মনোজ কুমাৰ বনিয়া আৰু ৰাজহ বিষয়া প্ৰিয়ংকা বনিয়া। গতিকে তেখেতসকলৰ উদ্যোগনিত আমি এই সকাহ সমভাগ মানে এই অনুষ্ঠানটো পাতিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আজি আমাৰ এই অনুষ্ঠানত হাইস্কুল শেষান্ত পৰীক্ষাত 20 গৰাকী আৰু উচ্চতৰ মাধ্যমিক শেষান্ত পৰীক্ষাৰ 22 গৰাকী, টোটেল 44 গৰাকী, আৰু আমাৰ যি মানে চিকিৎসা বিভাগৰ যিগৰাকী ছাত্ৰী আছে সেইগৰাকী ছাত্ৰী আছে, এনেকৈ আমাৰ প্ৰায় 45 গৰাকী ছাত্ৰ ছাত্ৰী। দৰংবাসী বনিয়া সন্মিলনী যিখিনি আমাৰ জাতি আছে আৰু সন্মিলনী ইয়াতে কি আহ্বান জনাব? আমি অনাগত দিনত তেওঁলোকক উদগনি জনাম, যিহেতু শিক্ষাৰ ঘাই কঠীয়াতলী হ'ল ঘৰখন। পিতৃ মাতৃয়ে এইখিনি তদাৰক কৰি যাতে ইয়াত শিক্ষাৰ ক্ষেত্ৰত যি ধনী দুখীয়াৰ কোনো কথা নাই, গতিকে তেওঁলোকে পৰিৱেশটো মেইনটেইন কৰিব লাগিব। পৰিৱেশ মেইনটেইন কৰিলে ধনী দুখীয়াৰ কথা আহি নপৰে। আজি যিখন চৰকাৰ, যিখন চৰকাৰে আজি দুখীয়া ঘৰৰ পৰা যিজনে কীৰ্তিমান হৈ পেলাই ওলাই গৈছে বা তেওঁ শিক্ষাত পাৰদৰ্শিতা দেখুৱাব বিচাৰিছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে সহজতে চাকৰি পাবলৈ সক্ষম হৈছে। যিহেতু আমাৰ এই বনিয়া সম্প্ৰদায়টো অতি দুখীয়া সম্প্ৰদায়, পূৰ্বৰ পৰা দুখীয়া, গতিকে আমি পাই আহিছোঁ, আমি দেখি আহিছোঁ। বৰ্তমান এই চৰকাৰৰ দিনত আমাৰ বনিয়াৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে, কীৰ্তিমান ছাত্ৰ ছাত্ৰীয়ে চাকৰি পাবলৈ সক্ষম হৈছে। আমি সেইটোকে আশা কৰিছোঁ, আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক উদগনি জনাবৰ কাৰণে এই অভিনন্দন অনুষ্ঠান। অভিনন্দন জনাব? আমি এইটোকে অভিনন্দন জনাম যে এই 24টা শাখাৰ ভিতৰত আমাক চমুৱাপাৰা শাখাই যি এই অভিনন্দন অনুষ্ঠানটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক উদগনি দিব বিচাৰিলে বা অভিভাৱকসকলক অলপমান সচেতনা জাগ্ৰত কৰিবৰ কাৰণে অংকুৰ বনিয়াই যি তেওঁৰ বক্তব্য প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ অভিভাৱকসকলক যে মানে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত মানে যথেষ্ট মানে সজাগতাৰ সৃষ্টি হ'ব লাগে, এই কথা তেওঁ কৈছিল। আৰু যোৱাবাৰো প্ৰিয়ংকা বনিয়াই তেখেতে কৈছিল যে ছাত্ৰ ছাত্ৰীসকলক শুই মানে সপোন দেখিবলৈ মানা কৰিছিল, তেওঁলোকক উজাগৰে থাকি সপোন দেখিবলৈ মানা সাহস যোগাবলৈ তেওঁলোকক প্ৰেৰণা জনাই গৈছিল। গতিকে মই ভাবোঁ এই অনুষ্ঠানটোৰ জৰিয়তে কীৰ্তিমানসকলে প্ৰিয়ংকা বনিয়াৰ যি বক্তব্য যোৱা বছৰ ৰাখিছিলে মহলীয়াপাৰাত, সেই ক্ষেত্ৰতেই নিশ্চয় তেওঁৰ যি বক্তব্য, সেই বক্তব্যৰ ক্ষেত্ৰতে নিশ্চয় মহলীয়াপাৰাৰ তুলনাত এইবাৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে।